চল্লি মাটিফুটা দেৱালয়ত উলহ মালহেৰে দৌল আৰু সুঁৱেৰী উৎসৱ উদযাপন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ চল্লিত আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰি বিগত বৰ্ষসমূহৰ দৰে এইবেলিও চল্লি মাটিফুটা দেৱালয়ত সোমবাৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু সুঁৱেৰী উৎসৱ উলহ মালহেৰে উদযাপন কৰা হয়। উৎসৱৰ কাৰ্যসূচী অনুসৰি দৌল উৎসৱত ৰাতিপুৱাৰ 11 বজাত পূজা আৰম্ভ আৰু দুপৰীয়া 12 বজাত হোমাগ্নি, পুষ্পাঞ্জলি তথা শান্তিজল বিতৰণ কৰা হয়। বিয়লি 1 বজাত অতিথি অভ্যৰ্থনা আৰু 2:30 বজাত ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। সুঁৱেৰী উৎসৱৰ বিশেষ কাৰ্যসূচী হিচাপে পুৱা 11 বজাত গোসাইলৈ পদযাত্ৰা আৰু আবেলি 4 বজাত পৰম্পৰাগত বাহটনা উৎসৱ অনুষ্ঠিত হয়। নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ লগতে 12 বজাত যাত্ৰাভিনয় প্ৰদৰ্শনেৰে উৎসৱৰ সামৰণি পৰিব। উক্ত পবিত্ৰ অনুষ্ঠানত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত আৰু সহায় সহযোগিতাত চল্লি মাটিফুটা দেৱালয় পূজা পৰিচালনা সমিতিৰ সভাপতি আৰু গাঁওবুঢ়াই একান্তভাৱে কামনা কৰা মতে সঁহাৰি দেখিবলৈ পোৱা গৈছে। মিৰ্জাৰ পৰা শৈলেন কুমাৰৰ ৰিপৰ্ট, অসম নিউজ লাইভ। মানে আমাৰ সংবাদ মাধ্যমৰ পৰা অহা ব্যক্তিসকললৈ তথা আমাৰ মৰমৰ ভাই বন্ধু তথা আমাৰ আত্মীয় স্বজন, আজি আমি প্ৰায় 1953 চনৰ পৰাই এই নামঘৰটো স্থাপনা কৰিছোঁ। সেই দিনৰে পৰা আমি আপোনাৰ ভগৱান শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উপলক্ষে আমি উদযাপন কৰি আমি সকলো ৰাইজে শ্ৰীকৃষ্ণৰ নামত আমি সেৱাটি আগবঢ়াওঁ, হোমসমূহ। লগতে 7 দিন পিছত সুঁৱৰীৰ নামত আজি আমি চল্লি মাটিফুটা দেৱালয়ত সুঁৱৰীৰ নামত আমি সকলোৱে এই উৎসৱটি পালন কৰোঁ। এয়ে আমাৰ পৰম্পৰা আৰু এয়ে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি আশীষ। ধন্যবাদ। আজি আমি প্ৰায় দৌলযাত্ৰাৰ দিনা হোম, ভাগৱত পাঠ এনেকুৱা কাৰ্যসূচী লওঁ। লগতে আমাৰ হয়তো সন্ধ্যাবেলা আয়তীসকলৰ মাধ্যমত আমি নাম প্ৰসংগ কৰোঁ। সেইদিনাৰ পিছতে আমি 7 দিন পিছত এতিয়া আমাৰ আজিৰ কাৰ্যসূচী হ'ব আপোনাৰ এই সুঁৱৰী উৎসৱটো হ'ল। এতিয়া আমাৰ কাৰ্যসূচী আপোনাৰ যাত্ৰা অভিনয় আছে। সেই কাৰ্যসূচী আমি সমাপন কৰিম শেষ মুহূৰ্তলৈ, অৰ্থাৎ পহৰু অস্তলৈ। বাহটনা, হয় হয়, বাহটনাটোৱে আমাক বুজায় আপোনাৰ যে বাহটানি পূবে গ'ল বাহডাল নে পশ্চিমে গ'ল। যদি আপোনাৰ পশ্চিমে যায় তেতিয়াহ'লে আমাৰ বেছি শুভ বুলি ভাবোঁ। মানে বেলিটো যেনেকৈ পূবৰ পৰা পশ্চিমলৈ যায়, ঠিক তেনেকৈ আমাৰ বাহটনাসকলেও পূবৰ শক্তিতকৈ পশ্চিমৰ শক্তি যেতিয়া লৈ যায় তেতিয়াহ'লে আমাৰ শক্তিটো শুভ হোৱা বা গাঁওখনৰ শুভ হোৱা বুলি আমি বিশ্বাস কৰোঁ। নিমন্ত্ৰিত অতিথি আমাৰ বহুত থাকে। তেওঁলোকে হয়তো কোনোবাই ৰাতিপুৱাৰ ভাগত আহি গুচি যায়। আজিকালি মানুহৰ বিভিন্ন সকাম আছে, আজি বহুকেইখন বিয়াও আছে। সেনেকৈ মানুহ কিছুমান সকলো সময়তে একে সময়তে লগ পোৱা নাযায়। বিভিন্ন সময়ত বিভিন্নজন আহে।